আজি আমাৰ ৰংজুলিত মোৰ এটা বিশেষ দিন হ'ব, অলপ পিছত গম পাব। এয়া আমি ওলাইছোঁ আজি ৰাতিপুৱা শ্বুটিং ষ্টেললৈ বুলি লোকেশ্যনলৈ। এয়া অবিনাশ আমাৰ দোকানী ৰংজুলি চাই আছে চাগে আৰু চাই থাকিব। কিবা ক'বা কৈছে ৰংজুলি চাই থাকিব। আজি কি বিশেষ দিন হয় এইফালে আমাক সনা পিটিকা কৰি পেলানি ধুনীয়া কৰি দিয়া ব্যক্তিজন চাহিদ আৰু আছে আগত দেখুৱাই আছোঁ। এইয়া খাদ্য সম্ভাৰ বন্ধ হৈ আছে, চিন্তা পাৰ হৈ গৈছে। আৰু কি হ'ল? তেল হ'ল ঠেলা কেইগৰাকী কিন্তু বৰ সুন্দৰী দেই। আচ্ছা, এতিয়া কিছ নহয় মানে ঠেলা পিচ হৈ গ'ল। অ'কে, ঠিক আছে, ভাল লাগিল লগ পাই দেই। ভাত খাই গেৰে লাগে। কেনে গম পাইলোঁ, অৰিজিনেল আৰু ৰিলৰ দোকানী। নমস্কাৰ। এই বছৰ আজি গণেশ পূজা, গণেশ চতুৰ্থী সকলোকে মংগল কৰক। আজি আমাৰ ৰংজুলিত মোৰ এটা বিশেষ দিন হ'ব, অলপ পিছত গম পাব। এয়া আমি ওলাইছোঁ আজি ৰাতিপুৱা শ্বুটিং ষ্টেললৈ বুলি লোকেশ্যনলৈ। এয়া অবিনাশ আমাৰ দোকানী ৰংজুলি চাই আছে চাগে আৰু চাই থাকিব। কিবা ক'বা কৈছে ৰংজুলি চাই থাকিব। ধুনীয়া স্পন্দন দিছে হলত। আজি কি বিশেষ দিন হয় মই থাকিম। এই আমাৰ ৰংজুলি এক্সপ্ৰেছ পাই গ'লোহি। এই খাদ্য সম্ভাৰ বন্ধ হৈ আছে এতিয়া বৰ্তমান, চিন্তা পাৰ হৈ গৈছে। চাহিদৰ কামাল। আৰু কি হ'ল? তেল হ'ল ঠেলা কেইগৰাকী কিন্তু বৰ সুন্দৰী দেই। আচ্ছা, এতিয়া কিছ নহয় মানে ঠেলা পিচ হৈ গ'ল। অ'কে, ঠিক আছে, ভাল লাগিল লগ পাই দেই। পিছত কৈ দিবি মই বিয়াৰ পাৰ্টি দিছিলোঁ বুলি ন। বিয়াৰ খানা দিছোঁ।
তোমালোকে এই আচাৰত ভাত পাইছা? ৱাও এয়া আমাৰ গাঁৱৰ মানুহৰ মৰম ভগাই লৈছোঁ। আজি এঘৰৰ পৰা বগৰী আচাৰ, কাইলৈ এঘৰৰ পৰা জলফাই আচাৰ, এঘৰৰ পৰা আকৌ পৰহিলে জলকীয়া আচাৰ, এঘৰত আমলখিৰ আচাৰ আছে। এইবিলাক চব বুক কৰি দিছোঁ। ডেইলি এটা ভেৰাইটিজ বস্তু খাদ্য। খালি খালি ভাত খাই গেলা গেল কেনে গম পাইছোঁ অৰিজিনেল আৰু ৰিলৰ দোকানী May I come in, Muli? No, I'm already. Action. May I come in, Muli? No, because I'm already in the inn. Go. Oh, মাতটো দেখোন আজি বেলেগকে ওলাইছে একদম পুলিৰ নিচিনা কেছটো কি কিবা ডাঙৰ ঘটনা কৰিছে মেনেজাৰ এটা কৰিব লাগে এইটোতেইতো মই PhD-টো লৈ থৈছোঁ ন হ'ব ইমান টেনশ্যন ল'ব নালাগে এইটো কাৰণে মেনেজ দি দিম দিয়ক